প্ৰধানমন্ত্ৰী জনধন একাউণ্ট এটা এনেকুৱা একাউণ্ট যি একাউণ্ট খোলা হয় কেৱল গৰীব মানুহৰ কাৰণে, এনেকুৱা মানুহৰ কাৰণে যি মানুহ বেংকিং ফেটাৰ্নিটি বা বাহিৰত আছিল, মানে সেইসকল মানুহ যিসকলৰ বেংকিং একাউণ্টে নাছিল, সেইসকল মানুহৰ কাৰণে প্ৰধানমন্ত্ৰী জনধন একাউণ্ট ইন্ট্ৰডিউচ কৰা হৈছে। আৰু সেই ইন্ট্ৰডিউচ কৰাৰ পিছত বহুত মানুহে প্ৰধানমন্ত্ৰী জনধন একাউণ্ট খুলিলে আৰু খোলাৰ পিছত বেংকিং ফেটাৰ্নিটিৰ ভিতৰত আহিলে আৰু সেই জনধন একাউণ্টৰ থ্ৰু বিৰাট বেনিফিটছো পালে। আজি এই ভিডিঅ'ত মই আপোনালোকক অকল জনধন একাউণ্টৰ বেনিফিটছৰ বিষয়ে জনাম, মানে কি লাভ আপোনালোকে পায় যদি এটা জনধন একাউণ্ট আপোনালোকে খোলে। নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল বিৰাজ আৰু আপোনালোকক স্বাগতম মোৰ চেনেল নতুন কথা শিকো। বলো আজি ভিডিঅ' আৰম্ভ কৰোঁ। এটাকৈ মই আপোনালোকক কম লাহে লাহে প্ৰধানমন্ত্ৰী জনধন একাউণ্টৰ বেনিফিট কি আছে, মানে কি লাভ আপোনালোকে পাব যদি আপোনালোকে এটা জনধন একাউণ্ট খোলে। প্ৰথম বেনিফিটটো হৈছে প্ৰধানমন্ত্ৰী জনধন একাউণ্টৰ এই জনধন একাউণ্ট খোলাৰ পিছত আপোনালোকে 1 টকাও মিনিমাম বেলেঞ্চ মেইনটেইন কৰিব নালাগে, মানে জিৰ' বেলেঞ্চ একাউণ্ট হয় এইটো। কিন্তু জিৰ' বেলেঞ্চ একাউণ্ট আৰু জনধন একাউণ্টৰ মাজত এটা ডিফাৰেঞ্চিয়েশ্যন আছে। জিৰ' বেলেঞ্চ একাউণ্ট প্ৰত্যেক বেংকে বেলেগ নৰ্মছৰ হিচাপে খোলে, কিন্তু জনধন একাউণ্টৰ নৰ্মছ একে হয়। মানে জনধন একাউণ্ট আপোনালোকে যিকোনো বেংকত খুলিব পাৰে আৰু যি নিয়ম আছে জনধন একাউণ্টৰ সেই নিয়মবোৰ সকলো বেংকতে একে থাকিব। কিন্তু জিৰ' বেলেঞ্চ একাউণ্ট এটা বেলেগ একাউণ্ট হয়। আপোনালোকে মনত ৰাখিব, ইয়াত বহুত মানুহ কনফিউজ হৈ যায়। মানে প্ৰধানমন্ত্ৰী জনধন একাউণ্টৰ এটা ফিচাৰে হয় যে ইয়াত আপোনালোকে 1 টকাও মেইনটেইন কৰিব নালাগে। এইটো এটা বেনিফিট দিয়া হৈছে, এটা এডভান্টেজ দিয়া হৈছে। মানে 1 টকাও আপোনালোকে প্ৰধানমন্ত্ৰী জনধন একাউণ্টত মেইনটেইন কৰিব নালাগে। এইটো এটা জিৰ' বেলেঞ্চ একাউণ্ট হয়, কিন্তু বেংকত খুলিবলগীয়া যোনটো বেংকে নিৰ্দিষ্ট জিৰ' বেলেঞ্চ একাউণ্ট খোলে সেইটো কিন্তু এটা বেলেগ একাউণ্ট হয়। সেয়া আপোনালোকে মনত ৰাখিব। ছেকেণ্ড এডভান্টেজটো হৈছে জনধন একাউণ্টত আপোনালোকে ইণ্টাৰেষ্ট পায়। প্ৰধানমন্ত্ৰী জনধন একাউণ্টত ইণ্টাৰেষ্ট ৰেট আপোনালোকে পায়। যোনটো বেংকত আপোনালোকে খুলিব সেই বেংকত যোনটো ছেভিং একাউণ্টৰ ইণ্টাৰেষ্ট ৰেট হ'ব, সেই ইণ্টাৰেষ্ট ৰেট আপোনালোকে প্ৰধানমন্ত্ৰী জনধন একাউণ্টত যি পইচাখিনি ৰাখিব সেই পইচাখিনিৰ ওপৰত পাব। বেলেগ বেংকৰ ছেভিং একাউণ্টৰ ৰেট বেলেগ থাকে। তো সেই প্ৰকাৰে যদি আপোনালোকে এটা বেংকত জনধন একাউণ্ট খুলিছে য'ত ছেভিং একাউণ্টৰ ইনভেষ্টমেণ্টত যি দিবলগীয়া ইণ্টাৰেষ্ট ৰেট হয় সেয়া বেছি হয়, তেতিয়াহ'লে আপোনালোকে যদি জনধন একাউণ্টত পইচা ৰাখিছে তেতিয়াহ'লে সেই বেংকত আপোনালোকে নিজৰ ইনভেষ্টমেণ্টত বেছি পইচা পাব। কিন্তু যদি আপোনালোকে এনেকুৱা এটা বেংকত জনধন একাউণ্ট খুলিছে য'ত ছেভিঙত ইণ্টাৰেষ্ট অলপ কম হয়, তেতিয়াহ'লে আপোনালোকে জনধন একাউণ্টত যিখিনি পইচা থ'ব সেইখিনি পইচাৰ ওপৰত অলপ কমটি ইণ্টাৰেষ্ট ৰেট ৰাখিব। তো এই কথা মনত ৰাখিব, জনধন একাউণ্টত যি ইণ্টাৰেষ্ট পাব সেই ইণ্টাৰেষ্ট ৰেট আপোনালোকে সেই বেংকত যি ছেভিং একাউণ্ট থাকিব দিয়া, সেই ছেভিং একাউণ্টৰ ইনভেষ্টমেণ্টত যি ইণ্টাৰেষ্ট ৰেট দিয়ে সেই ইণ্টাৰেষ্ট ৰেটে আপোনালোকে জনধন একাউণ্টৰ এগেইনষ্টত পাব। মানে জনধন একাউণ্টৰ যি ছেভিং ইণ্টাৰেষ্ট ৰেট হয় পইচা ইনভেষ্টমেণ্টৰ, সেয়া কিন্তু ফিক্স নহয়, বেংক এইটো ডিফাৰ কৰে। তৃতীয় বেনিফিটটো হৈছে জনধন একাউণ্ট হোল্ডাৰক এটা ৰূপে ডেবিট কাৰ্ড দিয়া হয়, মানে এটা ATM কাৰ্ড দিয়া হয় পইচা ওলাবলৈ। আৰু কিছু বেংকততো সেই ৰূপে ডেবিট কাৰ্ডৰ থ্ৰু পইচা ডিপজিটো কৰিব পাৰে, যেনে SBI হওক। SBI এতিয়া বেংকৰ যি কেছ কাউণ্টাৰ আছে তাতে পইচা ডিপজিট কৰিব পাৰে বা ইউজিং ATM কাৰ্ড। আৰু সেই ৰূপে ডেবিট কাৰ্ড ইউজ কৰি আপোনালোকে পইচা ওলাবও পাৰে আৰু পইচা ডিপজিটো কৰিব পাৰে। পইচা আপোনালোকে ATMত যাই ওলাব পাৰে। পইচা যদি আপোনালোকে পষ্ট ট্ৰেঞ্জেকশ্যন কৰিব বিচাৰে তেতিয়াহ'লে পষ্ট ট্ৰেঞ্জেকশ্যনো কৰিব পাৰে। পষ্ট ট্ৰেঞ্জেকশ্যন মানে এই যে সোৱাইপ কৰোঁ নহয় আমি দোকান বা যিকোনো মলত যায়, সেই কাৰ্ড আপুনি সোৱাইপ কৰিও নিজৰ পইচা আমি তাৰ পৰা ট্ৰেঞ্জেকশ্যন কৰিব পাৰোঁ ৰূপে ডেবিট কাৰ্ড ইউজ কৰি। আৰু সেই ৰূপে ডেবিট কাৰ্ডৰ এগেইনষ্টত এটা ইঞ্চুৰেঞ্চ কভাৰ থাকে, 2 লাখ টকাৰ এক্সিডেণ্টেল ডেথ ইঞ্চুৰেঞ্চ কভাৰ। এক্সিডেণ্টেল ডেথ ইঞ্চুৰেঞ্চ কভাৰ মানে যদি একাউণ্ট হোল্ডাৰজনৰ এক্সিডেণ্ট হয়, আনফৰ্চুনেটলি ডেথ হৈ যায়, তেতিয়াহ'লে এই 2 লাখ টকা ক্লেইম কৰিব পাৰে তেখেতৰ নমিনীয়ে বেংকত গৈ এগেইনষ্ট ৰূপে ডেবিট কাৰ্ড। কিন্তু তাত এটা কণ্ডিশ্যন আছে, ৰূপে ডেবিট কাৰ্ডৰ এগেইনষ্টত যদি আপোনালোকে ইঞ্চুৰেঞ্চ কভাৰ ক্লেইম কৰিব লাগে তেতিয়াহ'লে সেই যে ৰূপে ডেবিট কাৰ্ডখন আপোনালোকৰ ওচৰত আছে, যি একাউণ্ট হোল্ডাৰৰ ওচৰত আছে, সেই ৰূপে ডেবিট কাৰ্ডখন এক্সিডেণ্ট হোৱাৰ 90 দিনৰ আগলৈকে এবাৰ হ'লেও ইউজ কৰা হ'ব লাগিব। মানে 90 দিনৰ ভিতৰত ইউজ কৰা হ'ব লাগিব এক্সিডেণ্ট হোৱাৰ ডেথ হোৱাৰ আগত। যদি 90 দিনৰ ভিতৰত যদি আপোনালোকে ইউজ নাই কৰা, ধৰি লওক এটা ডেবিট কাৰ্ড আপোনালোকৰ ওচৰত আছিলে, আপোনালোকে 6 মাহ আগতে ইউজ কৰিছে আৰু 6 মাহৰ পিছত 6 মাহলৈকে আপোনালোকে ইউজ কৰাই নাই, তেতিয়াহ'লে কিন্তু এই যে এক্সিডেণ্টেল ডেথ কভাৰেজ, এই এক্সিডেণ্টেল ডেথ কভাৰেজ আপোনালোকে নাপায়। তেতিয়াহ'লে মনত ৰাখিব, যদি আপোনালোকৰ ওচৰত এটা ৰূপে ডেবিট কাৰ্ড আছে, আপোনালোকে সেই ৰূপে ডেবিট কাৰ্ডটো ৰেগুলাৰ ইউজ কৰক। ATMত পইচা ওলাবলৈ ইউজ কৰক, বেংকত যদি যায় পইচা ডিপজিট কৰিবলৈ নিজৰ একাউণ্টত, সেই ৰূপে ডেবিট কাৰ্ডৰ থ্ৰুৱে ডিপজিট কৰিব পাৰে। আৰু যদি ঘৰত
ঘৰৰ ওচৰত যিকোনো দোকানত য'ত পোষ্ট মেচিন ফেচিলিটি আছে আপোনালোকে তেতিয়াহ'লে পোষ্ট মেচিনত কাৰ্ড চুৱেপ কৰি ট্ৰেনজেকশ্যন কৰিব পাৰে যদি ATM কাৰ্ড আছে ই ব্যৱহাৰ কৰক কাৰণ 2 লাখ টকাৰ এক্সিডেণ্টেল ডেথ কভাৰেজ আছে আৰু এই 2 লাখ টকা এক্সিডেণ্টেল ডেথ কভাৰেজ মানুহে ক্লেইম পাই যায় মই নিজে দেখিছোঁ ক্লেইম পোৱা মানুহে ক্লেইম কৰিছে আৰু এই ক্লেইম গোটেইখিনি পইচা পাই গৈছে উইদিন 3 মান্থ তেতিয়াহ'লে কাৰ্ড আছে ইউজ কৰক Fourth benefit to hoise DBT transfer benefit. DBT mane direct benefit transfer. Direct benefit transfer mane hol je government azikali subsidy bhorai diye nohoy bohutor account ot he subsidy bu directly under account or azikali bhorai diye azikali middleman or through directly nidiye te he poisa khini under DBT sidhe direct nijor account ote bhorai diye account holder jun khini beneficiary hoy aru jodi apnalokor Jan Dhan account ase tetia hole e DBT asoni under or directly apnaloke ji benefit pabo lage government or pa ডাইৰেক্ট আপোনালোকৰ একাউণ্টত গভৰ্ণমেণ্টে ভৰাই দিব কিন্তু গভৰ্ণমেণ্টে অকল জন ধন একাউণ্টতে ডিবিটি ফেচিলিটিবোৰ দিয়ে মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ফেচিলিটি অকল জন ধন একাউণ্টতে দিয়ে নৰ্মেল সেভিং একাউণ্টত পইচা ট্ৰান্সফাৰ নকৰে গভৰ্ণমেণ্টে যিকোনো সাবসিডি হোক যিকোনো গভৰ্ণমেণ্টৰ আঁচনি হোক ৱেলফেয়াৰ আঁচনি হোক যদি আপোনালোক বেনিফিচিয়াৰী হয় আৰু আপোনালোকৰ ওচৰত এটা জন ধন একাউণ্ট আছে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ আণ্ডাৰত Jan Dhan account or government directly apnalokor account or poisa bhorai dibo eto eta dangor benefit hoy Jan Dhan account or Fifth benefit to hoise Prime Minister or PM SBY mane Pradhan Mantri Suraksha Bima Yojana PM JJBY mane Pradhan Mantri Jivan Jyoti Bima Yojana ei duta bima yojanar poisai log jodi claim kore Jan Dhan account or directly ahi jay aru ei jodi Jan Dhan account ase aru apnalokor Jan Dhan account jodi poisa ase directly apnaloke enroll hoi jabo ei duta ji government or ji insurance scheme ase he duta insurance scheme tetia hole apnalokor term insurance ek prokare hoi jay 12 tokia aru 331 tokia eta life insurance হৈ যায় 2 লাখ টকাৰ এই আপোনালোকে মনত ৰাখিব যদি জন ধন একাউণ্ট আছে তাত অলপ পইচা থব কাৰণ পইচা থাকিলে আপোনালোকৰ 331 টকা আৰু 12 টকা কাটিব আৰু কাটাৰ পিছত আপোনালোকৰ লাইফ এটলিষ্ট ইনচিয়ৰ্ড হৈ যাব 2 লাখ টকা লৈকে আৰু যদি ইন কেছ আনফৰচুনেটলি এক্সিডেন্টেল ডেথ হয় তেতিয়াহ'লে মানুহজনে তো 3টা ক্লেম কৰিব পাৰে এটা PM JJBY আণ্ডাৰ 2 লাখ টকা under PM Suraksha Bima Yojana under 2 lakh toka aru joi ji tekhathokole jodi ATM rupee debit card ase tato 2 lakh toka tete hole 6 lakh toka loke claim koribo pare ejon manuhe jodi accidental insurance death hoy jay mane manujonero noare kintu tekhator nominee paribo Sixth benefit to hoise Jan Dhan account or ami easily transfer koribo paro ji kono account or poisa Jan Dhan account jodi amar poisa ase he Jan Dhan account or ami ji kono account ami poisa transfer koribo paro through NEFT through RTGS ba jodi online koribiso online koribo paro online facility bahut Jan Dhan account ajikali di dia hoise bahut bank e dia nai kisu bank e kintu kisu bank e di dise jodi apnalok enoko eta bankor ase jo Jan Dhan account or online facility di dise aru apnalokor ঘৰত যদি আপোনালোকে জানে অনলাইন ফেচিলিটি ইউজ কৰিবলে আৰু মই ভাবো আজিকালি সকলোৱে জানে কাৰণ স্মাৰ্টফোন সবে ইউজ কৰে আৰু যদি জানে তেতিয়া হলে অনলাইন ফেচিলিটি আপোনালোকে এভেল কৰি লব কাৰণ অনলাইন ফেচিলিটি থ্ৰু বহুত বেনিফিট আছে যি আপোনালোকে ঘৰত বহিয়ে কৰিব পাৰিব বেংকত নোযোৱাকৈ কৰিব পাৰিব তেতিয়া হলে জন ধন একাউণ্টৰ পৰা যদি আপোনালোকে পইচা ট্ৰান্সফাৰ কৰিব বিচাৰে তে জন ধন একাউণ্টৰ পৰা ডাইৰেক্টলি আপুনি পইচা ট্ৰান্সফাৰ কৰিব পাৰিব অনলাইনো কৰিব পাৰিব NEFT বা RTGS ৰ থ্ৰু কৰিব পাৰিব আৰু লাষ্ট বেনিফিট হৈছে জন ধন একাউণ্টত ওভাৰড্ৰাফ্ট ফেচিলিটি যদি জন ধন একাউণ্ট এটা 6 মাহলৈকে ভালকে চলাই লয় এজন মানুহে যত অকনা পইচা লেনদেন ভাল ধৰণে কৰে তেতিয়া হলে যদি বিচাৰে 10000 টকা লৈকে ওভাৰড্ৰাফ্ট ফেচিলিটি ল'ব পাৰে জন ধন একাউণ্টৰ এগেইনষ্টত কিন্তু ওভাৰড্ৰাফ্ট ফেচিলিটিটো দিয়া হয় মেইনলি ঘৰৰ এজন মানুহক আৰু তাতো মেইনলি ঘৰৰ যোনজন মাইকী মানুহ হ'ব যোন মুৰব্বী হ'ব মাইকী মানুহজন হে মাইকী মানুহজনকে বেংকে বেছি প্ৰিফাৰ কৰে এই ওভাৰড্ৰাফ্ট ফেচিলিটি দিবলৈ তেতিয়া হলে যদি আপোনালোকে জন ধন একাউণ্ট ভালকে মেইনটেইন কৰি আছে যদি এজন লেডি হয় তেতিয়া হলে আপোনালোকে ওভাৰড্ৰাফ্ট ফেচিলিটি এপ্লাই কৰিব পাৰে কিন্তু ওভাৰড্ৰাফ্ট ফেচিলিটি দিব নিদিব হিয়া টোটালি ডিপেন্ড কৰে বেংকৰ অফিচিয়েলে ইয়াত গভৰ্ণমেণ্টৰ একো ইন্টাৰফেৰেন্স নাই গভৰ্ণমেণ্টৰ একো ইন্টাৰফেৰেন্স নাই গভৰ্ণমেণ্টে একো নকয় বেংকৰ অফিচিয়েলক যদি তেখেতসকলে আপোনাৰ ওভাৰড্ৰাফ্ট ফেচিলিটি যি এপ্লিকেশন আছে হিয়া ৰিজেক্ট কৰি দিয়ে মনত ৰাখিব জন ধন একাউণ্ট যদি ভাল ধৰণে চলায় বেংকৰ অফিচিয়েলে নিশ্চয় আপোনালোকক ওভাৰড্ৰাফ্ট ফেচিলিটি দিব ওভাৰড্ৰাফ্ট ফেচিলিটি নহয় আৰু বহুত কিছু লোন আপোনালোকক অফাৰ কৰিব তো ইয়া আছিল প্ৰধানমন্ত্ৰী জন ধন একাউণ্টৰ বেনিফিটছৰ বিষয়ে কমপ্লিট ইনফৰমেশ্যন আশা কৰিছোঁ এই ভিডিঅ' চাই আপোনালোকে জন ধন একাউণ্টৰ বিষয়ে বহুত কিছু নতুন কথা শিকিবলৈ পালে আৰু যদি পালে তেতিয়াহ'লে মোৰ চেনেলক লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰিব নাপাহৰিব যাতে মোৰ নতুন ভিডিঅ' নটিফিকেশ্যন লগে লগে আপোনালোকে পাই যায় বলক নেক্সট পাম নিজৰ নেক্সট ভিডিঅ' তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ